হেল্ল', আজি আমাৰ মেৰেজ এনিভাৰ্চেৰী তো সেই উপলক্ষে অলপমান ওলাই আহিছোঁ আমি দুটা। তো ক'ত যাওঁ নাজানো, কিন্তু গৈ থাকোঁ। আজি ভগৱানে কৰাত বতৰটো ভাল, বৰ ধুনীয়া ৰ'দ দিছে, খালি গৰম বহুত। তো ব'লকচোন ক'ত যাব পাৰি চাওঁ, গৈ থাকোঁ। আমি এতিয়া আপোনাৰ অলমষ্ট নুমলীগড় পাওঁ। তো আমাৰ এডভকেট মেডামকো লগতে লৈ আহিছোঁ। তো বিবাহ বাৰ্ষিকী চেলিব্ৰেট কৰিবলৈ খালি একো মাত চাত নামাতে, ধুনীয়াকৈ ছাইডতে বহি আহিছে। তো আজি যথেষ্ট গৰমো। তো এতিয়া বোকাখাট যোৱাৰ প্লেনিঙত আছোঁ। তো চাওঁচোন কি হয়। আমি এতিয়া আহি আছোঁ বোকাখাটৰ কাকৰচাঙৰ ফালে। তো মেইন ৰাস্তাত ক'লে যে বাৰিষাৰ কাৰণে কাকচাং বন্ধ কৰি থৈছে। তো বিশেষ নাজানো আৰু কি কৰিছে, তথাপিও আমি আহি আছোঁ। তো চাওঁ বন্ধ কৰিছে নে কি। ব'লক দেখাই যাম। বহুত সুন্দৰ ঠাই, ৰাস্তাও বঢ়িয়া, আজি বতৰো ভাল। তো আজি আমাৰ 2 জুলাই আমাৰ এনিভাৰ্চেৰী। তো বহুত দিনৰ পাছত ওলাই আহিলোঁ। তো ব'লক যাওঁ, চাওঁ কি হয় ৰাস্তাত। ফাইনেলি আমি পাই গ'লোঁ কাকচাং ৱাটাৰফল। তো সেইফালেদি যাব লাগিব। আপোনালোকে গাড়ী আনক বা বাইকে আনক, ইয়াতে পাৰ্কিং কৰিব লাগিব। গাড়ীৰ কাৰণে 100 লয় আৰু বাইকৰ কাৰণে লয় 50 ৰুপিজ। তো ইয়াতে পাৰ্কিং কৰি আগলৈ খোজকাঢ়ি যাব লাগিব। প্ৰায় 1 কিলোমিটাৰমান আগলৈ খোজকাঢ়ি যাব লাগিব। তো মাজে মাজে পানী আছে। তো বহুতকেইখন দলং দিয়া আছে। তো দলঙেদিও যাব পাৰে আৰু মন গ'লে তলেদিও যাব পাৰে। কিন্তু তলেদি যোৱাটো অকণমান ৰিস্কি হৈ যায়। তো যিহেতু পিছল হৈ থাকে, পানী আহি থাকে, তো সেইটো কাৰণে দলঙে যোৱাটো বেটাৰ হ'ব। ব'লক আগবাঢ়ি গৈ থাকোঁ।
আমি খোজেৰে আহি আছোঁ। বহুত ওপৰলৈকে উঠিব লাগে। এতিয়া প্ৰায় আধা ঘণ্টামানতকৈ বেছি জেগা আছে, বেছি মানে টাইম লাগিব। প্ৰায় আৰু 1 কিলোমিটাৰমান প্ৰায় ৰাস্তা আছে, ৰাস্তা। ভাল লাগিছে গৈ পেলাই। গৰম কাৰণে অলপ টায়াৰ্ড ফিল হৈছে, ভাগৰ লাগিছে, তথাপিও ভাল লাগিছে। গৈ আছোঁ যিমান পাৰোঁ, বেছি টাইম নাই বন্ধ কৰিব মানে আৰু। তথাপিও চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ। গৈ আছোঁ, ব'লক দেখাই যাম। এয়া আমি আহি আছোঁ কাকচাং ৱাটাৰফল ফালে। নাযাওঁ বুলি ভাবিছিলোঁ, যথেষ্ট যিহেতু দেৰি হৈ গ'ল। তো 4টা বজাত ইয়াত গেটত কোৱা মতে 4টা বজাত বন্ধ কৰি দিয়ে, কিন্তু তো ভাবিলোঁ ইমান দূৰ অহাৰ পাছত যাওঁ। 3:30 বজাত আমি সোমাওঁতে 3:30 হৈ গ'ল। তো এই লাষ্ট অলপ দূৰ মানে বাটত আহি থকা মানুহ দুগৰাকীমান লগ পালোঁ। তো সুধিলোঁ কিমান দূৰ আছে, জাষ্ট আৰু অলপ দূৰ আছে বুলি কৈছে। তো যিহেতু ইমান দূৰ আহিলোঁ যেতিয়া গৈ আহোঁ। তো যথেষ্ট ভাগৰ লাগিছে, যিহেতু যথেষ্ট হাইটত আছে, কেইবাখনো দলং বগাব লগা হয় ইয়াত দেখিছে। তো গৈ আছোঁ, আৰু অলপ দূৰ আছে বুলি কৈছে। তো এই শুনিছে পানীৰ শব্দ, পূৰা বঢ়িয়াকৈ পানীৰ শব্দ আহি আছে, প্লাছ লগত বহুত বতাহ দি আছে, যিহেতু পাহাৰীয়া জেগা। ব'লক জাষ্ট পামেই আৰু জাষ্ট অলপ। কাকচাং ৱাটাৰফল বহুত কষ্ট কৰি বহুত ওপৰ বগাই পাইছোঁ দেই। কাকচাং ৱাটাৰফল কি সুন্দৰ পৰিৱেশ, ইমান ঠাণ্ডা ইয়াত। বাহিৰৰ অকণমান একো গৰম নাই, বহুত ঠাণ্ডা পৰিৱেশ। পানীও বহুত চফা, নদীৰ চফা পানীবিলাক। আমাৰ এডভকেটৰে ভাগলৈ গ'লে ৰখি আছে। আমি এতিয়া খানা পিনা খালোঁ, আৰু বোকাখাটৰ পৰা ৰিটাৰ্ণ হৈ আহি আছোঁ। আৰু মোৰ মাতটো যথেষ্ট ভাগি আছিল, আগৰ পৰা পানী লাগি আছিল। তাতে আজি বহুত ক'ল্ড ড্ৰিংকছ খাই দিলোঁ, তো বেছি হৈ গ'ল। এতিয়া আমি যোৰহাট অভিমুখে আহি আছোঁ। আৰু আজি আমাৰ ছেকেণ্ড বিবাহ বাৰ্ষিকী এনেকৈ চেলিব্ৰেট কৰিলোঁ। দিনটো ভাল লাগিলে বহুত। তো ব্লগ ভিডিঅ' বনাম বুলি তেনেকুৱা একো প্লেন নাছিল। বহুদিনৰ বিৰতিৰ পাছত পটকৈ মন গ'ল, সেইকাৰণে এটা চিম্পুলকৈ ব্লগ ভিডিঅ' এটা বনালোঁ। তো কেনেকুৱা লাগিল চাই জনাব। আৰু আপোনাৰ দিনটো ভালেই লাগিল যথেষ্ট, আৰু জেগাটো বহুত ভাল। আপোনালোকৰ যদি ফ্ৰী টাইম পায় বা এনেকুৱা কিবা অকেজন থাকে তো নিশ্চয় যাব পাৰে। বহুত ধুনীয়া জেগা, বহুত ঠাণ্ডা পৰিৱেশ। কাৰ্বিআংলং ডিষ্ট্ৰিক্টৰ কাকচাং ৱাটাৰফল।
তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।